আমি একো আহাৰ গ্ৰহণ নকৰোঁ। আমাৰ পৰম্পৰা সেইটো মই মানি লৈছোঁ যে স্থানলৈ যাওঁতে আমি উপবাসে যাম আৰু স্থানত গৈ পেলাই সেৱা কৰাৰ মুহূৰ্তলৈকে আমি একো আহাৰ গ্ৰহণ নকৰোঁ। নহয়, মই এইটো কথা কৈছোঁ যে মুখ্যমন্ত্ৰীগৰাকী আজি আমাৰতো ব্যক্তিগত কোনো কাজিয়া নাই, ব্যক্তিগতটো কাজিয়া নহয়। তেখেতে আদৰ্শ বদলাব পাৰে, আমি যেনিবা আদৰ্শটো খামোচ মাৰি ধৰি আছোঁ। এইটোতো অপৰাধ হ'ব নোৱাৰে। মই আদৰ্শ বদলোৱা নাই, কোনোবাই আদৰ্শ বদলাইছে, এইটো মোৰ অপৰাধ নেকি? একেলগে ৰাজনীতি কৰিছোঁ। তেওঁ কটন কলেজত GS থাকোঁতে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ GS, জীৱন কলিতা ডাঙৰীয়া কমিটিত তেখেত ইউথ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী, মই ইউথ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী, পৱন সিং ঘাটোৱাৰ কমিটিত তেখেত APCC ছেক্ৰেটাৰী, মই APCC ছেক্ৰেটাৰী। আজি তেখেত জালুকবাৰীত টিকেট কোনে দিছিলে? 96ত কংগ্ৰেছে দিছিলে। 2001 চনত জালুকবাৰীত টিকেট কোনে দিছিলে? কংগ্ৰেছে দিছিলে। 2002 চনত তেখেতক 3টা ডাঙৰ ডাঙৰ পোৰ্টফলিঅ দি মন্ত্ৰী কোনে পাতিছিলে? কংগ্ৰেছে পাতিছিলে। 2006, 2011 এইবিলাক কি তেখেতৰ জীৱন ডায়েৰীৰ পৰা বিলুপ্ত হৈ গ'ল নেকি? এইবিলাক জোৰ জবস্তি কৰিলে কি 93 চনৰ পৰা 2015 চনলৈকে তেখেতৰ জীৱন বুৰঞ্জী তেখেতে কি মোহাৰিব পাৰিব নেকি? কংগ্ৰেছ চৰকাৰ যে বিৰুদ্ধে বিজেপিয়ে অসম বন্ধ দিছিলে, NCLত 1000 কোটি কেলেংকাৰী হৈছে বুলি, এইটো কাৰ কাৰণে সেই বন্ধ হৈছিল? বিজেপি পাৰ্লিয়ামেণ্টাৰী বৰ্ডত যে কিতাপ ওলাইছিলে যে কংগ্ৰেছত এই মন্ত্ৰীজন ভ্ৰষ্টাচাৰী, আমিতো তেতিয়া ডিফেণ্ড কৰিছোঁ তেওঁক। এতিয়া মই টিভিত আপোনালোকে ওলাব এইবিলাক ফুটেজ, যেতিয়া বিজেপিয়ে পাৰ্লিয়ামেণ্টাৰী বৰ্ডত কিতাপ উলিয়াই পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভ্ৰষ্টাচাৰী বুলি কৈছিলে, তেতিয়া সেই সময়ত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু জ্যেষ্ঠ মুখপাত্ৰ হিচাপে আপোনালোকৰ চেনেলবিলাকত গৈ মই বিজেপিক চেলেঞ্জ কৰিছিলোঁ যে প্ৰমাণ দিয়ক। বিজেপিয়ে প্ৰমাণ দিব পৰা নাছিলে। পাছত SS আলৱাৰে ডাঙৰীয়াহে কৈছিলে এনকুৱাৰী কৰিম বুলি। আমিতো কোৱা নাই কেতিয়াও, আমিতো কোৱা নাই। নহয়, তেখেতে টুইটাৰত আছে, মই আপোনাক স্ক্ৰীনশ্বট দিম। তেখেতে টুইটাৰত লিখিছিলে যে I will remain loyal to Sonia Gandhi and Rahul Gandhi in my entire life. এতিয়া মই কৈছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া অসমত আহিছে 28 তাৰিখলৈকে থাকিব, আজি 4 দিন শেষ হ'ল, আৰু 4 দিন থাকিব। আপুনি লয়েল হ'ব নালাগে, কমচে কম ৰাস্তাত বিধি বাগানটো বাদ দিয়ক। এই এজন জ্যেষ্ঠ বিধায়ক মন্ত্ৰী পোৱা নাই পদ্ম হাজৰিকা ডাঙৰীয়াই, খং উঠিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত, ফালি আছে ৰাহুল গান্ধী পোষ্টাৰ। আজি তেখেতক গৰুখুটি মানে হেৰি বনাই দিলে চাৰ্জ। চতিয়া সমষ্টিৰ জ্যেষ্ঠ বিধায়ক অগপদলত প্ৰেচিডেণ্ট হ'ব বিচাৰিছিলে, সেই মানুহজন এতিয়া কিহৰ ইনচাৰ্জ আপোনালোকে জানে? গৰুখুটি ইনচাৰ্জ। গৰু মানে কি গায় এইটো? গি গায়। এতিয়া অসমত গি গাই পালনত লগাইছে তেখেতক মুখ্যমন্ত্ৰীয়ে। মই নিজে দুখ পাওঁ, কাৰণ পদ্ম হাজৰিকা ডাঙৰীয়া আমাৰ বিহপুৰীয়া জোঁৱাই, মোৰ জোঁৱাই, মোৰ ভনী জোঁৱাই। মোৰ ভনী জোঁৱাইক ইমান জ্যেষ্ঠ বিধায়ক, ইমান শক্তি আছে, অফুৰন্ত শক্তি ভাণ্ডাৰ আছে, এতিয়া তেখেতক লগাইছে গি গাই পালনত। গি গাইটো মই যে মানুহ দি দিম চৰকাৰক যদি লাগে, যদি মানুহ পোৱা নাই। গৰুখুটিত গো পালনৰ যদি কাৰ্যসূচীটো চলাবৰ কাৰণে চৰকাৰ গৈ দ্বিতীয় বিকল্প নাই, এইটো মই দিম। পদ্ম হাজৰিকাক এইবিলাক কামৰ কাৰণে ফিট নহয়। পদ্ম হাজৰিকাক এটা মন্ত্ৰী দিয়ক, কিন্তু আমাৰ ডিমাণ্ড APCC ডিমাণ্ড যে পদ্ম হাজৰিকাক এটা মন্ত্ৰী পদ দিয়ক, বেলেগ নিদিলেও তেখেতক এইটো টুৰিজিমটো দিয়ক, কাৰণ তেখেতৰ টুৰিজিমৰ পাৰ্ট এটা তেখেতে চলাই আছে। সেইকাৰণে তেখেতক খং আছে মুখ্যমন্ত্ৰীৰ ওপৰত। মুখ্যমন্ত্ৰীৰ ওপৰত থকা খংটো মুখ্যমন্ত্ৰীৰ মনটো ভাল লগা গৈ পেলাই ক'ব নোৱাৰে। মুখ্যমন্ত্ৰীৰ মন ভাল লগাবলৈ নিজে থানাত আহিছে, ৰাহুল গান্ধীৰ ফটো ফালি আছে। এই পৰ্যায়লৈ যাব নালাগে, সেইটোৱে হৈ আছে। ৰাহুল গান্ধী ফটো যিবিলাক মানুহৰ ঘৰত থাকিব, সেই ছোৱালীবিলাকৰ বিপদ আহিছে বুলি কৈছে। মানে ৰাহুল গান্ধী থকা যদি কাৰোবাৰ ঘৰত ফটো আছে, আজি ৰাতিপুৱা ইমান গোলাপ ফুল দিছে, ৰাহুল গান্ধীয়ে লাষ্টত মোক ক'বলগীয়া হ'ল যে বাওঁফালে তই ল, সোঁফালে মই লওঁ। আজি ৰাতিপুৱা, আজি মোৰ সৌভাগ্য, মই ইমান ফুল একেলগে অসমত কেতিয়াও পোৱা নাই। আজি ইমান গোলাপ ফুল, দুফালে লাইন পাতি আছে। তেওঁ ক'লে মই কোনফালে ল'ম এতিয়া? এইফালে গ'লে এইফালে থাকি যায়, সময়ো কম। তেওঁ ক'লে তই বাওঁফালে লোৱা, মই সোঁফালে লওঁ। আধা গোলাপ ফুল মই লৈছোঁ, আধা তেখেতে লৈছে।